এফএমএলৰ 102.7 মেগাহাৰ্টছত এয়া আকাশবাণী নগাঁও। এতিয়া শুনক কণ কণ ভাইটি ভণ্টিহঁতৰ অনুষ্ঠান সেউজী পাত। ভাইটি ভণ্টিলৈ মৰম চেনেহ জনাই আজিৰ সেউজীপাত অনুষ্ঠান মুকলি কৰিছোঁ। ভাইটি ভণ্টিহঁত, আজিৰ অনুষ্ঠানত শুনোৱা হা মৰিগাঁৱৰ শংকৰী সংগীত বিদ্যালয়ৰ কণ কণ মইনাহঁতে পৰিৱেশন কৰা গীতমাত। প্ৰথমে এটি সমবেত সংগীত শুনোৱা হাচোন। গীতটি গাইছে শিখি কাকতি, জাহ্নৱী গোস্বামী, স্মৃতা হীৰা, অভিলাষা বৰা, জাগৃতি মেধি, নম্ৰতা ডেকা, গৰিয়সী বৰা, আৰাধ্যা কাশ্যপ, হৰ্ষিতা গগৈ, কৃতিকা কাটাৰ্পি, কৃতিশা মশ্ৰম, মমৃণ ডেকা আৰু জাগৃতি বৰদলৈয়ে। Ah
লাগিছে দেই। সমবেত সংগীত শুনো আহাচোন। গীতটি গাইছে শিখি কাকতি, জাহ্নৱী গোস্বামী, স্মৃতা হীৰা, অভিলাষা বৰা, জাগৃতি মেধি, নম্ৰতা ডেকা, গৰিয়সী বৰা, আৰাধ্যা কাশ্যপ, হৰ্ষিতা গগৈ, কৃতিকা কাটাৰ্পি, কৃতিশা মশ্ৰম, মমৃণ ডেকা আৰু জাগৃতি বৰদলৈয়ে। সুন্দৰ হৈছে ভাইটি ভণ্টিহঁত। এতিয়া এটি খোল বাদন শুনো আহাচোন। নমস্কাৰ, মোৰ নাম শ্ৰী কৃপাল কেশৱ ডেকা। মই এতিয়া পৰিতাল আৰু ৰূপকতাল বজাবলৈ লৈছোঁ।
নমস্কাৰ, মোৰ নাম শ্ৰী জ্যোতিষা মহন্ত। মই এটি সাধু ক'ব ওলাইছোঁ। ভুল হ'লে ক্ষমা কৰি দিব। সাধুটোৰ নাম হ'ল বেলি আৰু বতাহ। কাষত এজোপা ডাঙৰ গছ, গছজোপা তলত বহি বেলি আৰু বতাহে সদায় কথা পাতি থাকে। এদিন এখন বেলিয়ে বতাহক ক'লে, বতাহ মই কিন্তু বহুত বলৱান দেই। বতাহে ক'লে, ময়োতো বলৱান। বেলিয়ে ক'লে, মই প্ৰচণ্ড তাপ দিলেই পৃথিৱীৰ সকলো প্ৰাণীয়ে কষ্ট পায়। বতাহে কৈছে, মই বেছিকৈ লৰচৰ কৰিলেই গছ-গছনি, ঘৰ দুৱাৰ ভাঙি চুৰমাৰ কৰিব পাৰোঁ। গছে সিহঁতৰ কথা শুনি থাকে। গছে মাত লগালে, ৰ'বা তোমালোকে এনেকৈ কাজিয়া কৰি নাথাকিবা, তাৰ প্ৰমাণ চোৱা যাওক। সেই বাটৰুৱাজন দেখিছে নহয়, সেই বাটৰুৱাজনে গাত এখন এৰী চাদৰ মেলি আহিছে। সেই বাটৰুৱাজনৰ পৰা যোনে এৰী চাদৰখন এৰাব পাৰিব সিয়ে বলৱান বুলি জনা যাব। বেলি আৰু বতাহে ক'লে, ঠিক আছে। গছে ক'লে কি, ৰ'বা একেলগে নহয়, এজন অলিখিত বতাহৰ পৰা আৰম্ভ কৰা। বতাহে অতি জোৰকৈ বলিব ধৰিলে আৰু বাটৰুৱাজনে কৈছে, ইমান বতাহ দিছে, গাত এৰী চাদৰখন জোৰকৈ মেৰিয়াই লওঁ। বতাহ যিমান বাঢ়ি যায় সিমানেই গাত এৰী চাদৰখন বাটৰুৱাজনে জোৰকৈ মেৰিয়াই লয়। বতাহে বেলিক ক'লে, বেলি মই হাৰিলোঁ, এবাৰ তোমাৰ পাল। বেলিয়ে গছৰ পৰা তাপ বঢ়াই দিলে আৰু বাটৰুৱাজনে কৈছে, ইমান গৰম লাগিছে, গাৰ পৰা এৰী চাদৰখন এৰুৱালেহে শান্তি পাম। আৰু বাটৰুৱাজনে গাৰ পৰা এৰী চাদৰখন এৰুৱাই পেলাই গছৰ তলত জিৰণি ল'লে। বতাহে বেলিক কৈছে, বেলি তুমি জিকিলা, তুমিয়ে বলৱান, তুমিয়ে শক্তিবান। গছে কৈছে, বেলি তুমি আজি পৰিস্থিতিত জিকিলা বুলিও তোমাক বলৱান বুলি নাভাবিবা, অন্য পৰিস্থিতিত বতাহো জিকিব পাৰে। সাধুটোৰ পৰা আমি এই শিকিলোঁ, আমি বেলেগক অহংকাৰ কৰিব নাপায়, নিজ নিজ কৰ্মত চবেই শক্তিশালী। ধন্যবাদ। ভাইটি ভণ্টিহঁত, ভগৱান শ্ৰীকৃষ্ণৰ শিশুকালৰ লীলাসমূহৰ কাহিনী গীত নৃত্যৰে মহাপুৰুষ মাধৱদেৱে উপস্থাপন কৰিছিল। এই গীত নৃত্য আধাৰিত কাহিনীসমূহক ঝুমুৰা বোলা হয়। তেখেতৰ চুৰ ধৰা ঝুমুৰাখনৰ কেইটিমান সংলাপ কৈছে, শুনাচোন। নমস্কাৰ, মোৰ নাম শ্ৰী জাগৃতি বৰদলৈ। নমস্কাৰ, মোৰ নাম শ্ৰী টোপালকেশ্বৰ ডেকা। আমি দুয়ো মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত চুৰ ধৰা ঝুমুৰা নাটখনিৰ পথিক আৰু যশোদাৰ দুটি সংলাপ আপোনাসৱৰ আগত ক'বলৈ লৈছোঁ। আহে পথিকজন, তুহু যদি হামাৰ বালক পেখল, তব সমাত সত্তৰে কহ। হে মাই যশোদে, তুহাৰী বালক কৰিছন ৰূপ। আহে পথিক, হামাৰী বালক জৈছন ৰূপ, তা শুনহ। ফন্তা খেৰি খেলাইতে শ্ৰমজলে বদন পংকজ শোভা কৰিছি। কুৱলয় দল জিঙিয়ে শ্যাম শৰীৰ প্ৰকাশ কৰিছি। পেখিতে পৰম আনন্দ মিলত। হে মাই যশোদে, ঐছন তুহাৰী বালক হামু নাহি পেখি। নমস্কাৰ। ভাল হৈছে দেই। নমস্কাৰ, মোৰ নাম শ্ৰী জাহ্নৱী গোস্বামী। মই এটা কবিতা আবৃত্তি কৰিম। কবিতাটোৰ নাম হ'ল নোৱাৰো। কবি মহম্মদ সুলেমান খাঁ। নোৱাৰো কথাটি হেৰাবে কথাবৰ, কদাপি নহয় সিটি কথা মানুহৰ। এলেহুৱা যিটো হয় নোৱাৰো সিটোৱে কয়, তেনেহ'লে কিয় তুমি নোৱাৰো বুলিবা? এলেহুৱা হৈ কিয় জীৱন ধৰিবা? ভাল নাম পাবলৈ যদি কৰা মন, তেনেহ'লে নুবুলিবা নোৱাৰো বচন। 10 জনে পাৰি যিটো তুমিও পাৰিবা সেইটো। হেনলানি আশ কৰি প্ৰাণ তাকি কৰা, একেবাৰে নোৱাৰিলে 100 বাৰ এবাৰ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী অভিলেখা বৰা। মই এটি কবিতা আবৃত্তি কৰিব বিচাৰিছোঁ। কবিতাৰ নাম অকণমানি প্ৰাৰ্থনা। কবি
ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা। পোহৰ দিয়া আৰু পোহৰ দিয়া, মনৰ আন্ধাৰ আঁতৰ কৰি আলোকলৈ নিয়া। সদায় সঁচা থাকিবলৈ মনত দিয়া বল, আমাৰ হিয়াত জ্বলক তোমাৰ জ্যোতি জলমল। সুন্দৰ তুমি য'তে আছা আমাক মৰম দিবা, সোণপতি বেলিৰ আঁৰত হাঁহি থাকিবা। তৰাজনৰ সিপাৰতো দূৰতকৈ দূৰতো আমাক হ'লে নাপাহৰিবা। যাম কোনফালে পৃথিৱীখনত, কৈ যাবা এই ৰাতি সপোনত। নজনা নুবুজা সকলো কথা শিকাই বুজাই যাবা। সুন্দৰ তুমি নেদেখাৰে পৰা আমাৰ সেৱা ল'বা, আমাৰ সেৱা ল'বা। ধন্যবাদ। ভাল হৈছে। নমস্কাৰ, মোৰ নাম শ্ৰী গুণগুণ কলিতা। নমস্কাৰ, মোৰ নাম শ্ৰী দেৱশ্ৰী ডেকা। আমি দুয়ো গণেশ গগৈ ৰচিত নাটক সপোনেৰ প্ৰতিশোধৰ কৃষ্ণ আৰু অৰ্জুনৰ সংলাপখিনি কৰিবলৈ লৈছোঁ। ভুল হ'লে ক্ষমা কৰিব। বনবাসেই ভাল যদুপতি। সঁচাকৈয়ে ভাল। সাংসাৰিক ভোগবিলাসৰ প্ৰাধান্য বনত নাই। ৰাজত্বৰ বিষম চিন্তাই মস্তিষ্ক উদ্ভ্ৰান্ত নকৰে। মনত সদায় শান্তি, আৰু সেইকাৰণে শান্তিকামী ঋষিমুনিসকলে নগৰত আশ্ৰম নাপাতি বনতেই পাতে সখা। তেন্তে আত্মীয় স্বজন বিনাশ কৰি লাভ কি? একো লাভ নাই। তেন্তে কুৰুক্ষেত্ৰ ৰণৰ ইয়াতে সামৰণি কৰক। কুৰুক্ষেত্ৰ সমৰ সামৰণি কোনো পাণ্ডৱে পেলাব নোৱাৰে সখা। কিয়? বোধ কৰোঁ ধৰ্মৰ বাবে। ইয়াত ধৰ্মৰ কথা কি আছে যদুপতি? ই এটা হত্যা, বংশনাশ, এটা বিৰাট ধ্বংস। এটা বিৰাট ধ্বংসৰে প্ৰয়োজন হৈছে সখা, ধৰ্ম মৰ্যাদা ৰক্ষা কৰিবলৈ। পিতামহক হত্যা কৰা, গুৰুক হত্যা কৰা, দুৰ্বল নিৰীহ লোকক হত্যা কৰা কি ধৰ্ম যদুপতি? প্ৰকাশ্যে ৰাজসভাত সঠিক ব্যৱস্থা কৰা বালকক সপ্তৰথীয়ে নৃশংসভাৱে বধ কৰা কি ধৰ্ম ফাল্গুনী? হে মাধৱ, উত্তেজিত নকৰিবা আৰু। উত্তেজিত কৰা নাই, শুনা। গ্লানিৰ্ভৱতি ভাৰত অভ্যুত্থানম ধৰ্মস্য তদাত্মাनं সৃজাম্যহम् परित्राणाय साधूनां विनाशाय दुष्कृतां धर्मसंस्थापनार्थाय सम्भवामि युगे युगे। ধন্যবাদ। ভাল হৈছে দেই। নমস্কাৰ, মোৰ নাম শিক্ষিকাপতি। মই এটা কবিতা আবৃত্তি কৰিম। কবিতাটোৰ নাম হ'ল ফুল ফুলাৰ কথা। অ' ফুল নুফুল কিয়? গৰুৱে জাক খাই মই নুফুলিম কিয়? অ' গৰু আগ খাওঁ কিয়? গৰখীয়া যে মোক নৰখে মইনো নাখাম কিয়? অ' গৰখীয়া গৰু নাৰাখ কিয়? ৰান্ধনীয়ে যে ভাত নিদিয়ে মইনো ৰাখিম কিয়? অ' ৰান্ধনী ভাত নিদিয় কিয়? খৰিকটীয়ে যে খৰি নিদিয়ে মইনো দিম কিয়? অ' খৰিকটি খৰি নিদিয় কিয়? বৰগছ যে কাটি থৈছো নুশুকাইনো কিয়? অ' বৰগছ নুশুকাওনো কিয়? মেঘে যে বৰষুণ দিয়ে মইনো শুকাম কিয়? অ' মেঘ বৰষুণ দিয় কিয়? ভেকুলীয়ে যে তুৰতুৰাই মইনো নিদিম কিয়? অ' ভেকুলী তুৰতুৰা কিয়? বোপা ককা সহজটো মই নোৱাৰিম কিয়? মই কৰোঁ তুৰ মেঘে গানে গুৰ বৰষুণ পৰে গুৰ। ধন্যবাদ। মৰিগাঁৱৰ শংকৰী সংগীত বিদ্যালয়ৰ কণকণ মইনাহঁতক ধন্যবাদ জনাইছোঁ। ভাইটি ভণ্টিহঁত, তোমালোকেও তোমালোকৰ গীত মাত কবিতা সাধুকথা আদি
প্ৰত্যেক মাহৰ প্ৰথম বৃহস্পতিবাৰে দিনৰ 3 বজাৰ পৰা 5 বজাৰ ভিতৰত আমাৰ কেন্দ্ৰলৈ আহি পাণীবদ্ধ কৰাব পাৰিবা। ভাইটি ভণ্টিহঁত, আজিৰ সেউজীপাত অনুষ্ঠান সামৰাৰ সময় হৈ আহিল। তোমালোকলৈ মৰম চেনেহ জনাই মই মৃণালী শৰ্মাই আজিৰ সেউজীপাত অনুষ্ঠান ইমানতে সামৰিছোঁ। তোমালোকলৈ পুনৰ মৰম থাকিল।